ডক্টৰ হালোজলৈ এই ভিডিঅ' চেনেলটোৰ জৰিয়তে কেনেকৈ আপুনি নিৰোগী হৈ থাকিব আৰু ধৰক নোহোৱাকৈ কেনেকৈ বেমাৰ প্ৰতিৰোধ কৰিব পাৰিব তাৰ বিষয়ে অৱগত কৰা হয়। আজি আমি ফেটি লিভাৰৰ বিষয়ে আলোচনা কৰিম। বহুতো মানুহৰ আজিকালি ফেটি লিভাৰ হোৱা শুনা যায়। কেতিয়াবা ছ'ন'গ্ৰাফি ৰিপৰ্টত নিশ্চয় দেখা পাইছে যে গ্ৰেড নম্বৰ 1 লিখা থাকে বা কিছুমানৰ ষ্টেট'চিছ বা হেপাটিক ষ্টেট'চিছ লিখা থাকে। তাৰ মানেনো কি? ফেটি লিভাৰ হ'লে আপোনাৰ চিৰিয়াছ কণ্ডিশ্যন হ'ব নেকি? কি লক্ষণে দেখা পালে আপুনি জানিব পাৰিব যে আপোনাৰ ফেটি লিভাৰ হৈছে? কি কৰিলে, কি খালে বা কি ধৰণৰ খানা বা আহাৰ গ্ৰহণ কৰিলে ইয়াক আপুনি ঘৰতে নিয়ন্ত্ৰণ কৰিব পাৰিব বা প্ৰতিৰোধ কৰিব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। লিভাৰক আমি অসমীয়াত যকৃত বুলি কওঁ। মানুহৰ শৰীৰৰ ছেকেণ্ড লাৰ্জেষ্ট অৰ্গানটোৱে হৈছে লিভাৰ। প্ৰথমটো হৈছে স্কিন। লিভাৰটো আপোনাৰ ওপৰৰ পেটৰ সোঁফালে বুকুৰ হাড় বা ৰিকেছৰ তলতে থাকে। এতিয়া লিভাৰৰ কামবিলাক কেনেকুৱা ধৰণৰ হয়? লিভাৰৰ মেইন কামবিলাক হৈছে বাইল প্ৰডাকশ্যন কৰা বা পিত্তৰস প্ৰডাকশ্যন কৰা আৰু গল ব্লাডাৰত সঞ্চয় কৰি ৰখা। ব্লাডত যদিহে চুগাৰৰ পৰিমাণ বাঢ়ি যায়, এক্সেছ চুগাৰবিলাক ৰিমুভ কৰি ই ব্লাড চুগাৰ লেভেল নিয়ন্ত্ৰণ কৰে। ব্লাড ফিল্টাৰ কৰা। যদিহে ব্লাডত পয়জনাছ ছাবষ্টেঞ্চ থাকে তেতিয়াহ'লে যিমানবিলাক পয়জনাছ ছাবষ্টেঞ্চ আছে ৰিমুভ কৰি দিয়ে। ভাইটামিন আৰু খনিজ লৱণ সঞ্চয় কৰে আৰু বহুতো কাম আছে। এতিয়া আমি ফেটি লিভাৰৰ বিষয়ে জানো। যদিহে লিভাৰত ফেট জমা হয় আমি ফেটি লিভাৰ বুলি কওঁ। কম পৰিমাণে যদিহে লিভাৰত ফেট জমা হয় ই স্বাস্থ্যত কোনো অৱনতি নঘটাই যদিও বেছি পৰিমাণৰ যদিহে জমা হ'ব ধৰে ই স্বাস্থ্যৰ বহুত অৱনতি ঘটিব। আপুনি জানিব যে আপোনাৰ ফেটি লিভাৰ হৈছে। এপেটাইটটো একেবাৰে কমি যাব, ভোক নালাগে বা খোৱাৰ প্ৰতি স্পৃহা নাজাগে। কিছুমানৰ পেটটো গধুৰ হ'ব পাৰে, হেভিনেছ এবডমেন হ'ব পাৰে। শৰীৰটো কিছুমানৰ খুব দুৰ্বল হয়, উইকনেছ ফিলিং হয়। কিছুমানৰ বমি লাগিব পাৰে আৰু ওজনটো একেবাৰে কমি যাব পাৰে বা ক্ষীণাই যাব পাৰে। ফেটি লিভাৰ দুই ধৰণে হ'ব পাৰে। এটা হৈছে এলকহলিক ফেটি লিভাৰ আৰু এটা নন এলকহলিক ফেটি লিভাৰ। এলকহলিক ফেটি লিভাৰ যিবোৰ মানুহে বহুত বেছি মদ্যপান কৰে বা বহুত বেছি ড্ৰিংকছ কৰে তেওঁলোকৰ এলকহলিক ফেটি লিভাৰ হ'ব পাৰে। নন এলকহলিক ফেটি লিভাৰ যিবোৰ মানুহে ড্ৰিংকছ নকৰে বা মদ্যপান নকৰে তেওঁলোকৰো আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে। এতিয়া ফেটি লিভাৰৰ মুখ্য কাৰণবোৰ জানো আহক। মুখ্য কাৰণবোৰ হ'ল অবেচিটি। আপুনি যদি বহুত বেছি শকত তেতিয়াও আপোনাৰ ফেটি লিভাৰ হোৱাৰ চান্স থাকে। বহুত দিনৰ পৰা যদিহে আপুনি ডায়েবেটিছত ভুগি আছে তেতিয়াও আপোনাৰ ফেটি লিভাৰ হোৱাৰ চান্স থাকে। ব্লাডত বা তেজত যদিহে অত্যাধিক পৰিমাণৰ ফেটছৰ পৰিমাণ বাঢ়ি যায়, অৰ্থাৎ কলেষ্ট্ৰলৰ পৰিমাণ বাঢ়ি যায় বা ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ বাঢ়ি যায় তেতিয়াও আপোনাৰ ফেটি লিভাৰ হোৱাৰ চান্স থাকে। কিছুমানৰ হেৰিডিটি বা বংশগত হোৱাৰ শুনা যায়। আপুনি যেতিয়া চিকিৎসকৰ ওচৰত যাব আপোনাৰ গোটেই মেডিকেল হিষ্ট্ৰী ল'ব তেতিয়াহে আপুনি অৱগত হ'ব। যদিহে লিভাৰত ইনফেকশ্যন হয় যেনেকৈ হেপাটাইটিছ চি তেতিয়াও লিভাৰত ফেটি হ'ব পাৰে। কিছুমান মানুহে অত্যাধিক দৰৱ বা মেডিচিন সেৱন কৰা শুনা যায় বা দেখা যায়। তেওঁলোকৰ যদিহে ষ্টেৰইড জাতীয় দৰৱ বেছি পৰিমাণে সেৱন কৰে তেওঁলোকৰ লিভাৰত ফেট হোৱাৰ বা ফেটি লিভাৰ হোৱা শুনা যায়। লিভাৰত যে ফেট জমা হয় এই 4টা পৰ্যায়ত কেনেকুৱা ধৰণৰ হ'ব পাৰে? নৰ্মেল ফেটি লিভাৰ। লিভাৰত এক্সেছ পৰিমাণৰ ফেট জমা হ'ব ধৰে কিন্তু লিভাৰত ইনফেকশ্যন নহ'বও পাৰে। তাৰপিছত হৈছে হেপাটিক ষ্টেট'চিছ। কিছুমানৰ আপোনাৰ যেতিয়া ছ'ন'গ্ৰাফি এখন কৰিব তাৰ তলত লিখা থাকে যে ষ্টেট'চিছ বা হেপাটিক ষ্টেট'চিছ। ইয়াৰ মিনিং হৈছে যে লিভাৰত ইনফ্লেমেশ্যন হ'ব ধৰে। লিভাৰত অত্যাধিক পৰিমাণৰ ফেট জমা হোৱাৰ উপৰিও তাত লিভাৰত ইনফ্লেমেশ্যন হ'ব ধৰি। তাৰ পাছত লিভাৰত কিছুমানৰ ফাইব্ৰ'চিছ হোৱা শুনা যায়। লিভাৰ যিবিলাক চেলছ থাকে চেলবিলাক স্কাৰিং হ'ব ধৰে। স্কাৰিং হোৱাৰ লগতে লিভাৰত ফেট জমা হ'ব, লগতে ইনফ্লেমেশ্যন হ'ব বা ইনফেকশ্যন থাকিব। তাৰ পাছত হৈছে চিৰ'চিছ লিভাৰ। লিভাৰ যিবিলাক চেলছ থাকে বা পেৰেনকাইমেল চেল থাকে সেইবিলাক ডেষ্ট্ৰাকশ্যন হ'ব ধৰে। চিৰ'চিছ লিভাৰটোহে সকলোতকৈ চিৰিয়াছ কণ্ডিশ্যন। এই চিৰিয়াছ কণ্ডিশ্যন নোযোৱাৰ আগতে আপুনি যদিহে ব্যৱস্থা লয় বা ইয়াক নিয়ন্ত্ৰণ কৰে তেতিয়াহ'লে ফেটি লিভাৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। যদিহে কাৰোবাৰ চিৰ'চিছ লিভাৰ হয় কি ধৰণৰ আপুনি লক্ষণ আপুনি দেখাব? শৰীৰ একেবাৰে শুকাই যাব, একেবাৰে ক্ষীণাব ধৰিব, ভোক নালাগিব, এপেটাইটটো একেবাৰে কমি যাব, চকু মুখ বা শৰীৰ হালধীয়া হ'ব ধৰিব, ইউৰিনৰ কালাৰটো ডাৰ্ক হ'ব ধৰিব, শৰীৰত দুৰ্বল অনুভৱ হ'ব। কেতিয়াবা কিছুমান পেচেণ্টৰ পেট বিষাব ধৰে, বমি লাগিব ধৰে, কিছুমানৰ ছালত খজুতিও হ'ব ধৰে, ষ্টুল বা শৌচ পেল কালাৰৰ হয়। কিছুমান পেচেণ্টৰ পেটটো ডাঙৰ হ'ব ধৰে আৰু পেটত পানী জমা হ'ব ধৰে যাক আমি মেডিকেলি এছাইটিছ বুলি কওঁ। কিছুমানৰ ভৰি ফুলিব ধৰে, কিছুমান পুৰুষৰ ব্ৰেষ্ট এনলাৰ্জ হোৱাও দেখা যায়। আপুনি এই চিৰিয়াছ কণ্ডিশ্যনবিলাক হোৱাৰ আগতে আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। লিভাৰত ফেট জমা হৈছেনে নাই বা আপুনি ফেটি লিভাৰ হৈছেনে নাই কেনেকৈ জানিব পাৰি? আপুনি যেতিয়া চিকিৎসকৰ ওচৰত যাব আপোনাক ফিজিকেল এক্সামিনেশ্যন কৰিব। আপুনি যদিহে হোল এবডমেনৰ এখন ছ'ন'গ্ৰাফি কৰে
বা গোটেই পেটৰ যদি এখন ছ'ন'গ্ৰাফি কৰে তেতিয়াও জানিব পাৰিব, MRI কৰিলেও জানিব পাৰিব আৰু CT স্কেন কৰিলেও জানিব পাৰিব। তাৰ লগতে কিছুমান আনুষংগিক ব্লাড প্ৰফাইল টেষ্ট যেনেকৈ লিভাৰ ফাংচন টেষ্ট, লিপিড প্ৰফাইল, এই সকলোবিলাক টেষ্টো আপোনাৰ কাৰণে খুবেই জৰুৰী। এই টেষ্টবোৰ কৰিলেহে আপুনি জানিব পাৰিব আপোনাৰ লিভাৰৰ একজেক্ট কণ্ডিশ্যনটো কেনেকুৱা ধৰণৰ হৈ আছে। ফেটি লিভাৰ যদিহে হয় আপুনি সম্পূৰ্ণ যদিহে মেইনটেনেঞ্চ কৰে বা নিয়ন্ত্ৰণ কৰিবলৈ শিকে তেতিয়াহ'লে ইয়াক দৰৱ নোখোৱাকৈও আপোনাক কণ্ট্ৰল কৰিব পাৰি, ইয়াক নিৰাময় কৰিব পাৰি। তাৰ বাবে আপুনি কি কৰিব লাগিব আহক জানো। ফেটি লিভাৰ হ'লে আপুনি কেনেকৈ ব্যৱস্থা ঘৰতে গ্ৰহণ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনাৰ লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব। কিছুমান মানুহ আছে বহুত দেৰিলৈকে শুই থাকে বা কিছুমানে ভাত খোৱাৰ পাছতে বিচনালৈকে যায়। এনেকুৱা ধৰণৰ হেবিটবিলাক আপুনি বন্ধ কৰিব লাগিব। যেনেকৈ আপুনি ৰাতিপুৱা উঠা অভ্যাস কৰক, ৰাতিপুৱা শুই উঠি ডেইলি এঘণ্টামান খোজ কাঢ়ক বা জঁপিয়াওক, যদিহে নোৱাৰেও মিনিমাম আধা ঘণ্টা সময় হ'লেও আপুনি খোজ কাঢ়ক। প্ৰতিদিনে যদিহে আধা ঘণ্টামান আপুনি এক্সাৰচাইজ কৰিব পাৰে তেতিয়াও আপোনাৰ উন্নতি হ'ব ধৰিব, স্বাস্থ্যৰ উন্নতি হ'ব ধৰিব। যদিহে আপুনি ড্ৰিংকছ সেৱন কৰে বা সুৰাপান কৰে আপুনি অত্যাধিক সুৰাপান কৰা পৰিহাৰ কৰক, আপুনি বন্ধ কৰি দিয়ক। যদিহে লিভাৰটো ভাল হৈ থাকে তেতিয়াহে আপোনাৰ স্বাস্থ্যৰ উন্নতি ঘটিব। লিভাৰটো যদিহে ভাল কৰি ৰাখিব বিচাৰিছে আপুনি সুৰাপান এৰি দিব লাগিব। বেলেঞ্চ ডায়েট গ্ৰহণ কৰক, নিউট্ৰিয়েছ ডায়েট গ্ৰহণ কৰক, যেনেকৈ ল' ফেট থকা বস্তু, ল' কেলৰি থকা ফুড আপুনি গ্ৰহণ কৰক আৰু খাদ্য খুব কম পৰিমাণে গ্ৰহণ কৰক। আপুনি যদিহে বহুত বেছি ওজন বা বহুত বেছি শকত আপুনি শকত কণ্ট্ৰল কৰিবলৈ শিকক, অৰ্থাৎ আপোনাৰ ওজনটো হ্ৰাস কৰিবলৈ শিকক। তাৰ কাৰণে আপুনি ৰাতিপুৱা সোনকালে উঠা অভ্যাস কৰিব লাগিব আৰু শৰীৰ চৰ্চা কৰিব লাগিব। ডেইলি ৰাতিপুৱা এঘণ্টা সময় খোজ কাঢ়িব লাগিব। দেখা পাব তেতিয়াহে আপোনাৰ শৰীৰৰ ওজন কমিব ধৰিব। চিপছ বা যিমানবিলাক পেকেটত থকা ফুডবিলাক আছে, জাংক ফুড, ফ্ৰাইড ফুড, এই সকলোবিলাক আপুনি পৰিহাৰ কৰক। খুব বেছি যদিহে চকলেট খোৱা বা আপুনি খুব বেছি চুগাৰ খোৱা অভ্যাস আছে আপুনি পৰিহাৰ কৰক। যদিহে আপোনাৰ ডায়েবেটিছত আপুনি ভুগি আছে আপুনি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ শিকক। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি ডেইলি এক্সাৰচাইজ কৰিব লাগিব, মেডিচিনছ কেতিয়াও এৰিব নোৱাৰিব, মেডিচিনছ খাবই লাগিব, লগতে এক্সাৰচাইজ কৰিব লাগিব। আপুনি যদিহে ডায়েট কণ্ট্ৰল কৰিবলৈ শিকে, যদিহে এক্সাৰচাইজ কৰিবলৈ ডেইলি যদিহে এক্সাৰচাইজ কৰে আৰু যদিহে ডেইলি দৰৱ সেৱন কৰে তেতিয়া আপুনি চুগাৰ কণ্ট্ৰল কৰিব পাৰিব। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাৰ লগতে আপোনাৰ যদিহে লিভাৰত ফেট জমা হৈছে তাকো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। অতিৰিক্ত কেলৰি বা হাই কেলৰি থকা ফুডবিলাক আপুনি পৰিহাৰ কৰক। হাই কেলৰি থকা ফুড যেনেকৈ খুব বেছি ৰেড মিট বা আপোনাৰ পৰ্ক, বিফ বা চিকেন, অইলি ফিছ, এগ, চীজ, পনীৰ আদি আপুনি পৰিহাৰ কৰিব লাগিব, আপুনি এৰি দিব লাগিব। কাৰণে আপুনি ফাইবাৰ জাতীয় বস্তুবিলাক গ্ৰহণ কৰক। ফাইবাৰ এতিয়া ক'ত থাকিব, সকলোবিলাক শাক পাচলিতে আপোনাৰ ফাইবাৰৰ পৰিমাণ বেছি পৰিমাণে থাকে, গতিকে আপুনি শাক পাচলিবিলাক বেছি পৰিমাণে ডেইলি ৰুটিনত আপোনাৰ শাক পাচলি এড কৰক। ব্ৰকলি, গাজৰ, বিট, ব্ৰকলি, কল আদি আপোনাৰ ফাইবাৰৰ পৰিমাণটো বেছি পৰিমাণে থাকে। চল্ট জাতীয় বস্তুবিলাক আপুনি পৰিহাৰ কৰক। কিছুমান মানুহে খানা খাওঁতে সিহঁতৰ পাতৰ ছাইডত কেঁচা নিমখ লোৱাৰ হেবিট এটা আছে, এইটো একেবাৰে বদ অভ্যাস। এই হেবিটটো আপুনি আজিয়ে এৰি দিয়ক। কিছুমানে সোধে যে নিমখটোৰ বাদে নিমখটো যদি ভাজি লয় তেতিয়া খাব পাৰিবনে বা ক'লা নিমখ খাব পাৰিবনে? নোৱাৰে। নিমখ যিমানে বেছি পৰিমাণে সেৱন কৰিব লিভাৰটোৰ এফেক্ট কৰাৰ লগতে আপোনাৰ পিছলৈকে হাৰ্ট ষ্ট্ৰ'ক হোৱাৰ চান্স থাকে। গতিকে ইমান চিৰিয়াছ কণ্ডিশ্যনলৈকে যোৱাৰ আগতে আপুনি যদিহে নিয়ন্ত্ৰণ কৰে, নিমখ পৰিহাৰ কৰে, আপুনি দেখিব আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব ধৰিব। নিতৌ আপুনি 10ৰ পৰা 12 গিলাচ অৰ্থাৎ 3ৰ পৰা 4 লিটাৰ পানী খোৱা অভ্যাস কৰক। পানী আপোনাক বহুত বেমাৰৰ পৰা ৰক্ষা কৰিব। যদিহে আপুনি ডেইলি এনেকুৱা ধৰণৰ হেবিট গঢ়ি তোলে দেখা পাব আপুনি ফেটি লিভাৰ কম সময়ৰ ভিতৰতে নিয়ন্ত্ৰণ কৰিব পাৰে। যদিহে আপুনি বেছি পৰিমাণে ভুগি আছে তেতিয়াহ'লে আপুনি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক, নিশ্চয় ভাল পাব। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি আপোনালোক উপকৃত হ'ব। লগতে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এটা স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে এৰিছোঁ। ধন্যবাদ।